মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত কামৰূপ ৰুৰেলৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি তোমালোকক মই কৰি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ছেকশ্যন 1ত দিছিলে চোৱা, চুজ দ্য কাৰেক্ট অপশ্যন। এতিয়া কুৱেশ্যন নম্বৰ 1ৰ পৰা 45 লৈ এটা MCQ টাইপৰ কুৱেশ্যন আহিছিলে। ইয়াতে 4টা অপশ্যন দিয়া আছিল, শুদ্ধ অপশ্যনটো আমাক বিচাৰি উলিয়াবলৈ দিছিলে। Question number 1, Mrs. Jones, I think the geography sector. Who is Mrs. Jones? ইয়াতে Mrs. Jones কোন হয় সুধিছে। মাৰ্গীৰ মাক আছিলে, গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ, মাৰ্গীজ মাদাৰ। Question number 2, don't listen through your ears, he would say. Try to sense it some other way. Who said the above quoted lines? কোনে কৈছিলে? ৰন ফৰ্বছে কৈছিলে। অপশ্যন বি হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ। Question number 3 টো চোৱাচোন। Question 3 টো আছিলে, Indians will build their own India. Who said this? এই যিটো সেন্টেন্স আছিল, বাক্য আছিল, বাক্যটো কাৰ আছিলে? জাতিৰ পিতা মহাত্মা গান্ধীৰ আছিল, গতিকে অপশ্যন ডি থকাটো হ'ব কাৰেক্ট আনসাৰ, মহাত্মা গান্ধী। তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবাচোন। সেই ডিষ্ট্ৰিক্টখনৰ নাম লিখিবা আৰু লগতে কোনটো ছাবজেক্ট আছে ছাবজেক্টটোৰ নামটো লিখি দিবা। আৰু যদি এই ভিডিঅ'টো চাই তোমালোকে উপকৃত হোৱা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 4, Shehnai is refined version of which instrument? কাৰেক্ট আনসাৰ অপশ্যন ডি, পুংগী। কুৱেশ্যন নম্বৰ 5, ৰেফাৰেন্স দ্য ফান ডে হেড, অৰ্থাৎ দ্য ফান ডে হেডৰ পৰা এইখিনি দিছে। ষ্টেটমেণ্ট দুটা আছিলে। ষ্টেটমেণ্ট নম্বৰ 1, Margie wrote in her diary that Tommy had found a real book that day. এই যিটো ষ্টেটমেণ্ট আছিল ষ্টেটমেণ্ট 1ত থকা, এই ষ্টেটমেণ্টটো কাৰেক্ট হয়, ঠিক আছে। ষ্টেটমেণ্ট নম্বৰ 2, দ্য পেজ অফ হাৰ ডায়েৰী ৱাজ হেডেড 17 মে 2158. এই যিটো ষ্টেটমেণ্ট নম্বৰ 2 আছে এইটো ইনকাৰেক্ট, গতিকে অপশ্যন এতে দিয়া আছিল যে ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট বাট ষ্টেটমেণ্ট 2 ইজ ইনকাৰেক্ট, গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 6, ৰেফাৰেন্সত দিছে দ্য চাউণ্ড অফ মিউজিক। চাউণ্ড অফ মিউজিকৰ পৰা যিটো পাৰ্ট আছিলে ইয়াৰ পৰা দিয়া হৈছে। ষ্টেটমেণ্ট নম্বৰ 1, এভলিন্স ক্লেনিজ লছ অফ হিয়াৰিং হেড বিন গ্ৰেডুৱেল, এইটো কাৰেক্ট। ষ্টেটমেণ্ট 1 টো কাৰেক্ট হয়। ষ্টেটমেণ্ট 2, ইট ৱাজ ফাৰ্ষ্ট নটিছড বাই হাৰ টিচাৰ, এইটো ফাৰ্ষ্ট নটিছ কোনে কৰিছিলে বুলি কৈছে? টিচাৰজনে, শিক্ষকজনে বুলি কৈছিল, কিন্তু শিক্ষকজনে কৰা নাছিলে, তাইৰ মাকে কৈছিলে, গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ। ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট বাট ষ্টেটমেণ্ট 2 ইজ ইনকাৰেক্ট। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 7, কুৱেশ্যনটো আছিল, ৱেৰ ডিড বিছমিল্লা খান প্লে দ্য শ্বেহনাই অন 15 আগষ্ট 1947? 1947 চনৰ 15 আগষ্ট তাৰিখে বিছমিল্লা খানে শ্বেহনাইটো ক'ত প্লে কৰিছিলে? শ্বেহনাই নিয়াৰ ৰেড ফৰ্টৰ ওচৰত, ঠিক আছে। অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 8, হোৱাই ডিড মাৰ্গিজ মাদাৰ কল দ্য কাণ্ট্ৰি ইনস্পেক্টৰ? মাৰ্গীৰ মাকে এজন কাণ্ট্ৰি ইনস্পেক্টৰ আছিল, তেওঁ কিহৰ কাৰণে মাতিছিলে? অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ, টু চেক দ্য ফল্ট অফ মাৰ্গিজ টিচাৰ ইন দ্য জিঅ'গ্ৰাফি ছেকশ্যন। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 9ত কি দিছিলে? ৰেফাৰেন্সত দিছিল মাই চাইল্ডহুড, আৰু মাই চাইল্ডহুডৰ পৰা ষ্টেটমেণ্ট দুটা দিয়া হৈছে। ষ্টেটমেণ্ট নম্বৰ 1, আব্দুল কালাম ৰিড এট দ্য ৰামেশ্বৰম এলিমেণ্টাৰী স্কুল, এইটো ষ্টেটমেণ্ট কাৰেক্ট হয়। আব্দুল কালামদেৱে তেওঁ ৰামেশ্বৰম এলিমেণ্টাৰী স্কুলত তেওঁ পঢ়িছিলে। নেক্সট ষ্টেটমেণ্ট নম্বৰ 2, দ্য নিউ টিচাৰ ৱাজ ভেৰি ফণ্ড অফ হিম, গতিকে ষ্টেটমেণ্ট নম্বৰ 2 টো ফলছ হয়, গতিকে ষ্টেটমেণ্ট 1 টো ট্ৰু, ষ্টেটমেণ্ট 2 টো ফলছ। অপশ্যন এ দিয়া আছিল ষ্টেটমেণ্ট 1 ইজ ট্ৰু, ষ্টেটমেণ্ট 2 ইজ ফলছ, এইটোৱে হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 10, দ্য ৰোড ডাইভাৰ্ছ ইন এ য়েলো ওড, চুজ দ্য কাৰেক্ট মিনিং অফ দ্য আণ্ডাৰলাইন ৱাৰ্ড। ইয়াত DIVRGED এই ৱাৰ্ডটোৰ তলত আণ্ডাৰলাইন কৰা আছিল, অৰ্থাৎ আস্থানি দিয়া আছিল। এই আস্থানা শব্দটোৰ মিনিংটো আমাক সুধিছে, কাৰেক্ট মিনিংটো। কাৰেক্ট মিনিংটো হৈছে অপশ্যন চিত থকাটো, separated and took a different direction. Question number 11, what does the poet hope to get at Innisfree? Option B correct answer হ'ব peace. Question number 12, the word legend in a legend of Northland means. A legend of the Northland means থকা legend wordটোৰ মানে কি হয়, মানে ইয়াৰ মিনিংটো কি বুজাইছে? অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ, এ ট্ৰেডিশ্যনেল old story. Question number 13, on 15th August 1947, Jawaharlal Nehru gave his famous speech. Option B have a correct answer, Treads with Destiny. Option D correct answer. Question number 14,
I would later attempt to trace in the headline of Dinamoni. What is Dinamoni? Dinamoni কি আছিলে? Dinamoni দিনমণি এখন আছিলে নিউজ পেপাৰৰ নাম গতিকে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনসাৰ নেম অফ এ নিউজ পেপাৰ কুৱেশ্যন নম্বৰ 15 চেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি ফৰ অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ এ পিচ অফ কেক নেক্সট কুৱেশ্যন নম্বৰটো চোৱা কুৱেশ্যন নম্বৰ 16 গ্ৰেণ্ডফাদাৰ বট টটো ফ্ৰম এ টংগা ডাইভাৰ ফৰ দ্য চাম অফ the গ্ৰেণ্ডফাদাৰে টংগা ড্ৰাইভাৰৰ পৰা টটো কিমান টকাত তেওঁ কিনিছিলে 5 টকাত 5 rupees হ'ব কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 17 the name of the family ইয়াত ডংকি was বুলি আছে ডংকি নহয় ইয়াত মংকি হ'ব লাগিছিলে MONKEY গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন 8 থকাটো টটো কুৱেশ্যন নম্বৰ 18 what serves as a third hand to a monkey his tail হ'ব নেজডাল হ'ব কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 19 nights are dash in winter in the Netherlands ইয়াতে অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ নাইটস আৰ ভেৰি লং ইন উইন্টাৰ ইন দা নেদাৰলেণ্ড হয়তো নৰ্থলেণ্ড হ'ব লাগিছিলে উচ্চাৰণ কৰোঁতে ভুল হৈ গ'ল অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 20 হি নো মি ফৰ এ লং টাইম চুজ দ্য কাৰেক্ট ভাৰ্ব ফৰ্মটো আমাক চুজ কৰিবলৈ দিছিলে কাৰেক্ট ভাৰ্ব ফৰ্মটো হ'ব অপশ্যন বি থকাটো হি হেজ নন মি ফৰ এ লং টাইম কুৱেশ্যন নম্বৰ 21 she gave me a book choose the correct sentence pattern और সাবজেক্ট ভাগ অবজেক্ট তোমালোকে শিকিছিলা গতিকে সিটো হৈছে সাবজেক্ট গেভটো হৈছে ভাৰ্ব মিটো হৈছে অবজেক্ট আৰু এই বুকটো হৈছে অবজেক্ট গতিকে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট অপশ্যন ডি হ'ব লাগে মোৰ মতে এইটোৱে হ'ব লাগে ইয়াৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 22 the book is on the table choose the correct sentence pattern ইয়াতে তোমালোকে এই উত্তৰটো কি লিখিছা বা কি হ'ব কমেন্ট সেকশনত জনাবা যদি তোমালোকৰ ভুল হয় মই কমেন্ট সেকশনত উত্তৰটো কৈ দিম ঠিক আছে Next question to question number 23. I have lost my book. The passive voice of the sentence is. A sentence to passive voice to who is it? The passive voice of my book has been lost. Question number 24. I am writing a letter. The passive voice is. Passive voice of a letter is being written by me. Question number 25. I write dash a pen. With. I write with a pen. Question number 26. The poor man lives dash begging ইয়াতে হ'ব lives by begging হ'ব correct answer question number 27 every day a golden egg laid make a meaningful sentence অৰ্থাৎ এইখিনি ব্যৱহাৰ কৰি আমাক এটা meaningful বাক্য অৰ্থপূৰ্ণ বাক্য আমাক সাজিব দিছিল এটা meaningful বাক্যটো হ'ব অপশ্যন নম্বৰ ডি থকাটো ঠিক আছে এইটোৱে হ'ব এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ নেক্সট হয় কুৱেশ্চন নম্বৰ 28 sure they had a teacher but it was not a regular teacher What does regular teacher mean here? ইয়াতে regular teacher মানে কি বুজাইছে the mechanical teacher option C correct answer next question চোৱা 29 number Evelyn learned music in option D হ'ব correct answer the Royal Academy of Music in London তাই এভলিনে মিউজিক শিকিছিলে গতিকে option D হ'ব correct answer ভিডিওটো যদি ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কেনে পাইছা কমেন্ট সেকশনত জনাবলে নাপাহৰিবা Question number 30 which is India's highest civilian award India's highest civilian award to hoise the Bharat Ratna option D hobo correct answer Question number 31 the famous Bollywood movie named after Shehnai is option D hobo correct answer Bijay Bhatt's Guns Uthi Shehnai option D hobo correct answer Question number 32 why did Bismillah refuse to go to the USA Option C hobo correct answer because of his love for Benares and the Ganga river. Question number 33. I was born into a dash in the erstwhile Madras state. The meaning of the underlined word is a underline kora word meaning hudise meaning to hobo former option C hobo correct answer. Question number 34. As said by Abdul Kalam he was a short boy with undistinguished looks. Option C correct answer. Question number 35. What does yellow wood mean? Option C have a correct answer. Forest with yellow leaves in autumn. Question number 36. The poet will build a small cabin with option B correct answer. Clay and bottles. Question number 37. What was the selfish woman sent into a woodpecker option D hobo correct answer question number 38 what does the poet hear at Innisfree option C hobo correct answer a question to the lapping low sounds of the lake water
Question number 39. Who is the poet of the poem The Road Not Taken? The Road Not Taken poemটোৰ poet কোন হয় সুধিছে ৰবাৰ্ট ফ্ৰষ্ট হৈছে poet জনৰ নাম অপশ্যন ডি কাৰেক্ট এনসাৰ Question number 40. How much time was taken to repair Tommy's t-shirt? এক মাহ সময় লাগিছিল অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ 1 month Question number 41. Evelyn had worked for ইয়াত হ'ব prisons and hospitals অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ Question number 42. How was Toto taken to Saharanpur? Option C of correct answer in a canvas kit bag. Question number 43. What kind of water did Toto like to take a bath in? কেনেকুৱা পানী বিচাৰিছিলে warm water. Option D হ'ব correct answer. ঠিক আছে Question number 44. He went to market to buy vegetables. What is the finite verb in this sentence? ইয়াতে went to হ'ব correct answer. Question number 45. Always speak the truth. The sentence type is এইটো কেনেকুৱা ধৰণৰ সেন্টেন্স assertive exclamatory imperative নে operative সুধিছে গতিকে অপশ্যন বি imperative হ'ব কাৰেক্ট আনসাৰ নেক্সট সেকশন বিত চোৱা কেইটামান কুৱেশ্যন দিছিলে 2 নম্বৰকৈ 10টা প্ৰশ্ন দিছিল ইয়াতে আছিলে 20 নম্বৰ ঠিক আছে সেকশন সিট চোৱা সেকশন সিটটো ইয়াতে তোমালোকৰ আছিলে 8 নম্বৰ সেকশন সিট 8 নম্বৰ আহিছিলে সেকশন ডিত দিছিল prepare a report based on the following hints ইখিনি hints ইউজ কৰি এটা report বনাবলৈ দিছিল এটা 5 নম্বৰ দিছিল question number 49 দিছিল amplify any one of the following maxims ইয়াতে দিছিলে 5 নম্বৰ section 8 দিছিল write correct forms of the verbs given in brackets ইয়াতে 3 নম্বৰ দিছিলে question number 51 দিছিল rewrite as directed in the brackets interrogative sentence add a equation কৰিবলৈ দিছিল ask a question to get answer এখিনি কৰিবলৈ দিছিল যদি জানাত মানে কমেন্ট সেকশনত জনাবা আৰু যদি একেটাৰ ভিতৰত কোনোবাটো প্ৰশ্নৰ উত্তৰ তোমালোকে বুজি পোৱা নাই বা নোৱাৰা কমেন্ট সেকশনত তোমালোকে কুৱেশ্যন নাম্বাৰটো লিখি দিবা মই চেষ্টা কৰিম তোমালোকক কুৱেশ্যন আনসাৰখিনি কমেন্ট সেকশনতে কৰি দিবলৈ নেক্সট আছে read the following passages carefully and answer the questions that follow এৰে এখিনি পঢ়িব দিছে পঢ়াৰ পিছত ইয়াৰ পৰা কেইটান প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ উত্তৰখিনি আমাক তোমালোকক লিখিবলৈ দিছিলে এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা